Hi everyone, welcome to my mini vlog মোৰ বিয়া part 2 পিছে part কেটা দিওঁতে অকণমান খেলিমেলি হ'ল নহয় মানে কি খেলিমেলি হ'ল জানেনে প্ৰথমতে দিব লাগিছিল পানী তোলা ভিডিঅ'টো তাৰ পিছতহে গা ধোৱা ভিডিঅ'টো দিব লাগিছিল কিন্তু মই কি কৰিলোঁ আগতে গা ধোৱা ভিডিঅ'টো দি দিলোঁ তাৰ পিছতহে পানী তোলা কি যে হ'ব বাৰু আপোনালোকে এডজাষ্ট কৰক এয়া ৰাতিৰ বেলি বাহতে পানী আনিবলৈ গৈছিলে সেইটো ভিডিঅ'টো কৈছে যে গোটেইখিনি নিয়ম বাই কৰিছে আৰু আপোনালোকে নিয়মবোৰ দেখি গৈছেনে বাৰু আপোনালোকৰ ফালে এনেকুৱা নিয়ম নে কিবা বেলেগ ধৰণৰ নিয়ম মই বাৰু নিয়মবোৰ একেবাৰে ভালদৰে নাজানো গাঁৱৰ গোপিনীসকলে যেনেদৰে শিকাই দিছে তেনেকৈ নিয়মবোৰ বাই কৰি গৈছে আৰু দিনত গা ধোৱাটো আছে বাৰু ৰাতি কিহৰ কাৰণে গা ধুৱাই কি কথা মই বাৰু একেবাৰে নাজানো সেয়া আমাৰ আইতাক সুধি পিছৰ নেক্সট ভিডিঅ'ত জনাম দেই আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিব লাগিব আগলৈ আৰু ভিডিঅ' দিম তাত আপোনালোকে গোটেইখিনি দেখিব পিছে পানী তুলিবলৈ একেবাৰে ওচৰৰ মানুহ ঘৰ তাতহে যোৱা হ'ল ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ বাই